নমস্কাৰ সকলোকে মোৰ প্ৰথমটি মিনি ব্লগলৈ আদৰিছোঁ। আহকচোন যাওঁ আজি মোৰ লগত অলপমান ফুৰিবলৈ, কিমাননো আৰু ঘৰতে থাকিব ন। পূজাৰ বতৰ যিহেতু ক'ৰবাতো যাওঁ লাগে, সেয়েহে বা আৰু মই ভাবিলোঁ আজি অলপ ফুৰিবলৈ যাওঁ। ব'লকচোন আমাৰ লগত যাওঁ। ক'ত যাম যিহেতু সিদ্ধান্ত হৈ থকা নাই, সেয়েহে ভাবিলোঁ আমি ওচৰতে ক'ৰবাত যাওঁ। এতিয়া আহি উপস্থিত হৈ গ'লোঁ আমি চৰাইদেউৰ এই দেওশাল। মই ইমান ভালকৈ নাজানো, ইয়াত লাংগুৰি দেওশাল বুলি কোৱা হয় বুলি জানো। এয়া পুলিচৰ ভয়ত হেলমেট পিন্ধি খুলিবই বিচৰা নাই। মই বোলো খুলি লওঁ, ইয়াতে ওপৰত বহুত যাব আছে। এয়া আমাৰ বসন্তিকেইখন থৈ আমি আহি আছোঁ, আৰু যিহেতু বেছি ওপৰলৈ নিব নোৱাৰি, সেইবাবে আমি খোজেৰেই যাব লাগিব। আৰু এয়া চাওক, ইহঁত ভাগৰত ৰৈ দিছে অলপ। নাই, মই বোলো মই পাৰিম, মই যাওঁ। অৱশেষত আমি আহি উপস্থিত হৈ গ'লোহি। এয়া চাওকচোন, ইমান ধুনীয়া, ইমান চাৰিওফালে সেউজীয়া ভাল লাগে ন কেতিয়াবা এনেকৈও থাকি। ইমান ধুনীয়া পৰিৱেশ, যেতিয়া নেকি ফটোটো এখন দুখন ক্লিক কৰিমেই, আৰু ভিডিঅ'টো আছেই। আপোনালোকে উপভোগ কৰক। আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। যিহেতু এইটো মোৰ প্ৰথম মিনি ব্লগ হয়, অলপ ভুল হ'ব পাৰে, দেখাই দিব। এতিয়া বাই বাই।